জীৱনটো খুব দুদিনীয়া আমি মই কৰি লাভ নাই আমি হৈ থাকক একেলগে এটা শক্তি পাব মই আপুনি যে মৃত্যুৰ দিনা সেই যে চাঙিখনত উঠি যাব লাগিব অন্তত 4জন মানুহ আপুনি নিজৰ কৰি ৰাখক অন্তত 4জন মানুহৰ সৈতে হলেও আপুনি সম্পৰ্ক ৰাখক সম্পৰ্ক বনাওক যি 4জন মানুহে আপোনাক সেই শেষ মুহূৰ্তটোত আপোনাক লৈ যাব কান্ধত তুলি সেই 4জন মানুহ অন্তত আপুনি আপোনাৰ বাবে সম্পৰ্ক হিচাপে ৰাখক সমিতিসমূহত এই যে মন্ত্ৰী বিধায়কসকল আহে দায়িত্বত থকা যে লোকসকল আহে তেখেতলোকক আদৰিবলৈ সেই পদূলি মূৰৰ পৰা গানিকা জোৰা কিয় যায় আপোনালোকে সম্পৰ্ক গঢ়ক সম্পৰ্ক এইভাবেই গঢ়ক এই যে আপোনালোক আজি একেলগে বহি আছে হয়তো কোনোৱে প্ৰথমবাৰ লগ পাইছে কোনো আপোনালোক চিনাকি একেখন গাঁৱৰে আপোনালোকৰ মাজত সম্পৰ্ক এইভাবেই গঢ়ক কাৰণ যান্ত্ৰিকতাৰ এই পৃথিৱীত আমি লাহে লাহে মানুহ হেৰুৱাইছোঁ এনেদিনো অসমত আহিব কেতিয়াবা আপোনাৰ আত্মীয় ঢুকালে আপুনি যদি ফোন কৰি খবৰ দিয়ে যে তোমাৰ মা ঢুকাইছে তোমাৰ দেউতা ঢুকাইছে তোমাৰ খুৰী ঢুকাইছে তোমাৰ খুৰা ঢুকাইছে আপোনাৰ হিফালৰ পৰা আপোনাৰ আত্মীয়ই ক'ব যে আমি যাব নোৱাৰিম খুব ব্যস্ততা তোমালোকে যিখিনি কাম কৰিব লগা আছে কৰি থোৱা টকা পইচা কি লাগে আমি পঠিয়াই দিম কিন্তু সেইটোৱে মানৱ জীৱনৰ শেষ নে বাৰু এই জীয়াই থকাৰ দিনকেইটাত আমি বৰ বেছি এই মনুষ্যৰ এই শৰীৰটো বৰ বেছি এই শৰীৰটো আবৰি ৰখা কাপোৰ কানি অলংকাৰ এইবোৰত আমি বৰ বেছি মূৰ ঘমাই সময় নষ্ট কৰি লাভ নাই বোলে এই দেহাটোনো কেইদিনীয়া মনত খুদুৱাই থকা এটা কথা এই অঞ্চলসমূহলৈ এই গ্ৰামাঞ্চলসমূহলৈ যেতিয়া আহোঁ মোৰ এটা কথাই খুব দুখ দিয়ে ইমান সুন্দৰ অনুষ্ঠান হয় ইমান সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় কিন্তু কিয় নাজানো আজিকালি অসমত এনে এটা পৰিৱেশৰ সৃষ্টি হৈছে যে ৰাস এখন যেতিয়া অনুষ্ঠিত কৰে সেই ৰাসত কংস ভাওটো ল'বলৈ কিন্তু সেই চেলিব্ৰিটি শিল্পীগৰাকীক মাতি আনে গুৱাহাটীৰ পৰা কিয় মাতি আনে গাঁওখনত ইমান সুন্দৰকৈ দৈৱকী গাব পৰা ছোৱালীগৰাকী আছে দেখিব ৰাসৰ দিনা দৈৱকী গাই থকা ছোৱালীগৰাকীয়ে নন্দৰ ঘৰৰ কাষত সেই নন্দৰ ঘৰৰ যে গোপীকেইগৰাকীমান ওলাই সেই চৰিত্ৰটা কৰি আছে কিন্তু তেওঁক দৈৱকী চৰিত্ৰটো কৰিবলৈ দিয়া হোৱা নাই কাৰণ গুৱাহাটীৰ পৰা ধাৰাবাহিকৰ অভিনেত্ৰী আহিছে দৈৱকী কৰিব এবাৰ গাঁৱত কথাটো আপোনালোকৰ ভাল লাগেনে বাৰু ভাল কথা তেখেতলোকক মঞ্চ দিব লাগে কিন্তু তেখেতলোকৰ কাম কৰি আছে এখন মঞ্চত কিন্তু আপোনালোকে যে ইমান কষ্ট কৰি এই যে এই মাটি বালিৰ লগত খেলি থকা এই মাটি বালিৰ সৈতে সংপৃক্ত থকা এই সকল যে যুৱ প্ৰজন্ম এই সকল যে শিল্পী বুলি যাক আমি ক'ব পাৰোঁ মই মাটিৰ মানুহ গতিকে মাটিৰ সৈতে যাৰ সম্পৰ্ক এটা থাকে তেনে মানুহক মই সন্মান কৰোঁ তেনে শিল্পীক মই সন্মান কৰোঁ মই বাকীসকলক শিল্পী বুলি ক'ব নিবিচাৰোঁ গতিকে এইসকল থকাৰ পাছত অন্ততঃ আপোনালোকৰ দৰে ঠাইত কোনো বাহিৰৰ পৰা কোনো শিল্পীক আপোনালোকে মাতি আনিব নালাগে আপোনালোকৰ ইয়াত প্ৰদৰ্শন কৰিব পৰা বহুতো আছে আজি এওঁলোকৰ দৰে কান্ধত খোলটো লৈ পাৰিবনে কোনোবা এগৰাকীয়ে পাৰিবনে বৰগীতটো কোনোবা এগৰাকী তেনেধৰণৰ শিল্পীয়ে পৰিৱেশন কৰিবলৈ নোৱাৰে খুব এই যে গুৰু বাদ্য আমি গুৰু আসনৰ সন্মুখত বজাইছোঁ কিন্তু সেই মন্ত্ৰীগৰাকী আহিলে সেই বিধায়কগৰাকী আহিলে মূৰ তল কৰি এনেকৈ সেই বিধায়কগৰাকীক মন্ত্ৰীগৰাকীক আমি আদৰি অনাৰ কিবা যুক্তি আছেনে আদৰি অনাৰ বহু ব্যৱস্থা আছে আমি ফুলাম গামোচাখন দি আদৰি আনিলোঁ আমি আন কিবা এটা পদ্ধতি যিকোনো ধৰণৰ কাৰ্যসূচী থাকে আমাৰ লোক সংস্কৃতি আছে ইমান বেছি চহকী আমি কৰিব পাৰোঁ কিন্তু গুৰু বাদ্য সকলোতে নহয় খোল বাদ্য সকলোতে নহয় এই সত্ৰীয়া নৃত্য যে ৰ'দত ৰৈ থাকে নাচিবলৈ কোনোবা মন্ত্ৰী বিধায়ক আহিব দেখিব ৰাস্তাত ৰৈ আছে বোলে কি হৈছে এফালেৰে বোলে ৰাষ্ট্ৰপতি পাৰ হৈ যাব এফালেৰে বোলে কোনোবা এগৰাকী পাৰ হৈ যাব ৰাস্তাতে সত্ৰীয়া নাচি দিব তেনে এখন মঞ্চ গুৰুজনাই বিচাৰিছিল নেকি যদি তেনেকৈ বিচাৰিছিল গুৰুজনাই এনেকৈ নামঘৰৰ ভিতৰত এইসমূহ সংৰক্ষণ কৰি থৈ নগ'লহেঁতেন হয়তো তেনেহ'লে এই ৰেষ্টুৰাৰ সন্মুখতো কোনোবাই গুৰুবাদ্য বজালেহেঁতেন সেই পৰিৱেশটো অন্ততঃ আমি এইখন অসমত আহিবলৈ দিব নোৱাৰোঁ আমি সেই পৰিৱেশটো নিবিচাৰোঁ এইখন অসমত সেয়া কিন্তু একেবাৰে চিধা কথা এগৰাকী অসমীয়া জীয়ৰী হিচাপে এই কথাখিনি অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অন্ততঃ অনুৰোধ জনাইছোঁ তেনে কাম নকৰিব মন্ত্ৰী বিধায়কক আদৰি আনিবলৈ বেলেগ কাৰ্যসূচী ল'ব গুৰুবাদ্য নবজাব এবাৰ এটা কথা ডক্টৰ মৃণাল কুমাৰ বৰুৱা ছাৰৰ এটা প্ৰসংগত শুনিছিলোঁ দেই কথাখিনি উল্লেখ কৰিব বিচাৰিম এগৰাকী মন্ত্ৰী আহিব এতিয়া দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে সময় খুব কম আছে দশৱতাৰ প্ৰদৰ্শন কৰিব লাগে তেওঁলোকক দিছে মাত্ৰ 3 মিনিট সময় এতিয়া দশৱতাৰ 10টা অৱতাৰটো দেখুৱাবই লাগিব কিন্তু আয়োজক সমিতিয়ে কৈছে যে নহয় 10 মিনিট তোমালোকে সময় নাপাবা তোমালোকৰ সময় আমি 3 মিনিটেই দিম তেতিয়া যিসকলে প্ৰদৰ্শন কৰিবলৈ গৈছে তেওঁলোকেও কি কৰিলে দশৱতাৰেৰে 3টা অৱতাৰ কাটি 7টা অৱতাৰ কৰি দিলে 3টা অৱতাৰ কাটি 7টা অৱতাৰ বোলে আমি সময়টো কম হৈছে যে আমি 7টা অৱতাৰে দেখুৱাম এই পৰিৱেশটো এইখন অসমতেই হৈছে গতিকে ভাবক দশৱতাৰ কাটি 7টা অৱতাৰ নাচি মুঠতে নাচিব লাগে যি হ'লেও আমি নাচিব লাগে এইটো আমাৰ পৰিৱেশ গতিকে ভাবকচোন আপুনি মই এই গুৰুজনাক ভকতি কৰি এক ঈশ্বৰবাদত বিশ্বাস কৰি আপুনি মই এই কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আছোঁ
আমি নামঘোষা পঢ়ি আছোঁ যদি আমি আধ্যাত্মিক পৰিৱেশ বিচাৰি আছোঁ, কিন্তু তেনে একাংশই আকৌ ব্যক্তিয়ে সেইবোৰ কাম কৰি আছে। গতিকে সেই দিশবোৰ এতিয়া পৰিৱৰ্তন হোৱাটো খুব জৰুৰী। অসমৰ প্ৰেক্ষাপটত অন্ততঃ এই কথাবোৰ এতিয়াৰ পৰা আঁতৰি যাব লাগে।